তো বন্ধুসকল বাকীবিলাক দেখালোঁ। এতিয়া এটা ধুনীয়া মন্দিৰ এটা দেখুৱাম। আৰু আমাৰ দুটা মন্দিৰ দেখুৱাম। এটা ধুনীয়া মন্দিৰ আছে, এইটো পিছফালে চাই লওক। এইটো জয়পুৰৰ এটা বহুত ধুনীয়া ডাঙৰ মন্দিৰ হয়। ভাল লাগে, বহুত ভাল লাগে ইয়াত আহি ভাল লাগিছে। মানে এতিয়া ফাৰ্ষ্ট আহিছোঁ আৰু এতিয়া ভাল লাগে। তো ব'লক ভিডিঅ' চাই থাকিব, লাষ্টলৈকে চাব। তো ব'লক ওচৰৰ পৰা আহি আছোঁ, ভিডিঅ'টো চাই থাকিব। এইটো ৰাজস্থান জয়পুৰৰ এটা বহুত ডাঙৰ ভাল মন্দিৰ হয়। MK বিৰলা মন্দিৰ হয়। মন্দিৰটোৰ নাম MK বিৰলা মন্দিৰ। ৰাজস্থানত আজি প্ৰগ্ৰাম কৰিবৰ কাৰণে আহিছিলোঁ এই নেহৰু যুৱ কেন্দ্ৰৰ পৰা, কিন্তু এইবিলাক দেখালে ভাল লাগিছে আৰু ভিডিঅ'বোৰ চাই থাকিব। এটা মন্দিৰ দেখিলোঁ, এইটো এটা পিছফালে আছে হনুমান মন্দিৰ। এইটো হনুমান মন্দিৰ আছে। এইটো এটা পিছফালে আৰু এটা মন্দিৰ আছে। দেখা পালে আৰু ৰাজস্থানৰ জয়পুৰৰ এটা মন্দিৰ হয়। সেইটো পিছফালে আছে আৰু তাৰ এটা দেখুৱাইছিলোঁ। আছে।